Hello friends, মই Dr.Biplab আপোনালোকক স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটি ভিডিঅ লৈ। আজিৰ ভিডিঅটোত মই ক'বলৈ গৈ আছো ফিজিক্যাল ফিটনেস মানে কি তাৰ বিষয়ে। সুস্থ আৰু এক্টিভ থাকিবলৈ আমি দৈনন্দিন জীৱনত কিছুমান অভ্যাস অনুসৰণ কৰিব লাগে। আজিৰ ভিডিঅটোত মই এনে 5বিধ সহজ অভ্যাসৰ বিষয়ে ক'বলৈ গৈ আছো যি কেইটা প্ৰত্যেককে অনুসৰণ কৰিলে আপোনাৰ শৰীৰ আৰু মন দুয়োটা ফিট থাকিব। কি এই 5টা সহজ অভ্যাস জানিবলৈ ভিডিঅটো শেষলৈকে চাই থাকিব। 1 নম্বৰ অভ্যাসটো হ'ল ৰাতিপুৱা শুই উঠাৰ পিছত গৰম পানী খাব লাগে। আপোনাৰ ফিটনেস যাত্ৰাৰ আৰম্ভ হ'ব লাগিব ৰাতিপুৱা শুই উঠাৰ পৰাই। এজন সুস্থ মানুহে ৰাতিপুৱা শুই উঠাৰ পিছত 1 পৰা 2 গ্লাস গৰম পানী খাব লাগে। ই মেটাবলিজম বুষ্ট কৰে, ফেট বাৰ্ন কৰাত সহায় কৰে আৰু কলন চাফা ৰাখে। 2 নম্বৰ অভ্যাসটো হ'ল দৈনিক 20 মিনিট সময় ব্যায়াম কৰা। আজি সময় নাই বুলি কৈ ব্যায়াম নকৰাটো এক ভয়ংকৰ ভুল। প্ৰতিদিনে 20 মিনিট সময় খোজ কঢ়া, যোগ, স্কোৱাট, পুশ আপ, প্ল্যাংক আদি এক্সাৰসাইজ কৰি শৰীৰৰ সকলো অংগ সক্ৰিয় কৰি ৰাখিব পাৰে। আপোনাৰ বয়স যিয়েই নহওক কিছু সাধাৰণ ব্যায়াম কৰা উচিত। 3 নম্বৰ অভ্যাসটো হ'ল খাদ্যত প্ৰটিন আৰু ফাইবাৰ অন্তৰ্ভুক্ত কৰা। খালী পেটত ফিটনেস নহয়, ভোকৰ খেয়াল ৰাখিব লাগে। খাদ্যত থকা উচিত ডাল, সয়াবিন, ডিম, মাংস, চিৰা, ওটছ, ফলমূল আদি। প্ৰটিন আৰু ফাইবাৰ আপোনাৰ মাসল ডাইজেশন আৰু ইমিউনিটিৰ বাবে অতি প্ৰয়োজনীয়। 3 নম্বৰ অভ্যাসটো হ'ল স্ক্ৰিন টাইম কমাওক। মোবাইল, ল্যাপটপ আদি স্ক্ৰিনৰ আগত বেছি সময় ধৰি বহি থাকিলে ফিজিক্যাল ফিটনেছত প্ৰভাৱ পৰে। স্ক্ৰিন টাইম কমাব লাগিব। প্ৰতি 30 মিনিটৰ পিছত উঠি 2 মিনিট মান খোজ কাঢ়ক। ই বেক পেইন, নেক পেইন আৰু ফেট গেইনৰ পৰা বাচিবলৈ সহায় কৰে। 4 নম্বৰ অভ্যাসটো হ'ল পৰ্যাপ্ত পৰিমাণে শুব। স্লিপ ইজ দ্য বেষ্ট ৰিকভাৰী টুল। ৰাতি 7 পৰা 8 ঘণ্টা টোপনি যোৱাটো অতি আৱশ্যক। ই শৰীৰৰ চেল নতুনকৈ গঠন কৰে, ফেট মেটাবলিজম ভাল কৰি তোলে আৰু মগজু ঠাণ্ডা ৰাখে। ৰাতি সোনকালে শুব লাগে আৰু ৰাতিপুৱা সোনকালে উঠিব লাগে। অৱশেষত ক'বলৈ হলে সঁচা ফিজিক্যাল ফিটনেস পাবলৈ জিম কৰাৰ প্ৰয়োজন নাই। ইয়াক ঘৰতেই পোৱাটো সম্ভৱ। এই 5টা সহজ অভ্যাস দৈনন্দিন জীৱনত অনুসৰণ কৰিলে আপোনাৰ শৰীৰ, মন আৰু এনাৰ্জি তিনিওটা উন্নত হ'ব। আজিৰ ভিডিঅটো চাই কেনে পালে মোক কমেন্ট কৰি জনাব। ভিডিঅটো লাইক আৰু শ্বেয়াৰ কৰিব, লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। আকৌ লগ পাম আন এটি স্বাস্থ্য আৰু চিকিৎসা সম্বন্ধীয় ভিডিঅৰ সৈতে। তেতিয়ালৈকে ধন্যবাদ। সুস্থ থাকক, সতৰ্ক থাকক।